পৰা আজি সংবিধান সভাত স্পিকাৰ হিচাপে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক যে নিয়োগ কৰিলে এখেতে আজি মানে অসমত এটা মানে হিষ্ট্ৰিক মানে ক্ৰিয়েট কৰিলে যে ফ্ৰম মানে বড়ো কমিউনিটি এণ্ড ফ্ৰম মানে ট্ৰাইবেল কমিউনিটি মানে এখেতে এটা সন্মানীয় এটা পদত মানে স্পিকাৰ মানে পদত মানে আজি এখেতে মানে দায়িত্ব মানে ল'ব পাৰিলে। এইটোৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেখেতক আমি আদৰণি জনাইছোঁ, লগতে তেখেতলৈ আমি শুভেচ্ছা যাচিছোঁ। লগতে ইমান মানে প্ৰেষ্টিজিয়াছ যিটো পষ্ট বিশ্বজিৎ দৈমাৰী ডাঙৰীয়ালৈ মানে দিয়াৰ কাৰণে বা প্ৰভাইড কৰাৰ কাৰণে বৰ্তমানৰ মানে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো চৰকাৰ, এই মানে চৰকাৰলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা কৰোঁ যে বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত যিটো চৰকাৰ, এখেতৰ মানে নেতৃত্বত যে আমাৰ মানে যে BTR চুক্তি হৈ গ'ল, এই BTR চুক্তিৰ মানে দফাবিলাক আমি পূৰ্ণাংগ মানে ৰূপায়ণ আমি কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। আৰু ভৱিষ্যতত আমি চৰকাৰৰ পৰা সহায় আৰু সহযোগিতা লৈ পেলাই যে দফা ৰূপায়ণৰ ক্ষেত্ৰত আমাৰ সহজ হ'ব বুলি আমি ভাবোঁ। বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই এটা সময়ত মানে নিখিল বড়ো ছাত্ৰ সন্থাৰ এজন মানে নেতা আছিলে, তেখেতে মানে মানে MP আছিলে। আজি পানেৰী সমষ্টিৰ পৰা MLA হৈ পেলাই এখেতে যে স্পিকাৰ হোৱাত আমি গৌৰৱ অনুভৱ কৰিছোঁ। এইটো কাৰণে আমি তেখেতলৈ মানে ধন্যবাদ বা শুভেচ্ছা আমি জনাই পুনৰ আমি এখেতক আমি শুভেচ্ছা জনাই আৰু আমি আদৰণি জনাইছোঁ। আজি আমি আমাৰ কোকৰাঝাৰৰ মিডিয়াৰ দ্বাৰা আমি সেইটোকে জানিব বা ক'ব বিচাৰিছোঁ। নিখিল বড়ো ছাত্ৰ সন্থা আমি অৱগত যে ইয়াত এই আমাৰ কোকৰাঝাৰ অঞ্চল আৰু বিভিন্ন চিৰাং আমাৰ লাগি থকা ওচৰত যিমান জিলা আছে তাৰে ওচৰে পাজৰে আমাৰ বহুত নিবনুৱা আমাৰ ইয়াতে সমস্যা আহি পৰিছে যে আমাৰ ইউথছবিলাকৰ কাৰণে যে ড্ৰাগছৰ যি আগমন সেইটো বহুত এটা ডেঞ্জাৰাছ চিটুৱেশ্যনত আছে। তেনেকৈ আমাৰ ইয়াতে এণ্টি ছ'চিয়েল এক্টিভিটিছবিলাক গঢ়ি তুলিছে বিভিন্ন এংগলৰ পৰা। তো আজি যোৱা কেইদিনত যেনেকৈ আমাৰ এই ডিষ্ট্ৰিক্ট চিৰাং আৰু কোকৰাঝাৰ অঞ্চলত যি ঘটনা ঘটি গ'ল, তাৰে যিটো এণ্টি ছ'চিয়েল এলিমেণ্টছটো প্ৰিভেণ্ট কৰাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা সদায় সাজু আছে। আৰু তেনেকৈ এটা কোভিড পেণ্ডামিক চিটুৱেশ্যনত আজি বিভিন্ন দোকান পোহৰ মাৰ্কেট তেনেকুৱা মানে বন্ধ থকা সময়তো বিভিন্ন কাৰ্যকলাপ আমি আজি শুনিবলৈ পাইছোঁ, য'ত মানে ড্ৰাগছৰ যিটো আগমন আৰু ড্ৰাগছৰ যি ব্যৱসায় সেইটো মানে ইয়াত আমাৰ অঞ্চলৰ আমাৰ সমাজ, আমাৰ বিভিন্ন ছেকশ্যনৰ সমাজৰ নেতৃত্ব দিয়া ব্যক্তিবিলাক গাঁৱৰ ঘৰত সাৱধান হোৱাটো ভাল। আৰু নিজৰ নিজৰ ঘৰ আৰু নিজৰ নিজৰ অঞ্চলত যিহেতু আমি আজি গম পাওঁ যে স্কুল কলেজ এতিয়া বন্ধ হৈ পৰি আছে, তথাপিও আমি অনুৰোধ কৰে যে নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা যাতে অভিভাৱকসকলে নিজৰ নিজৰ ল'ৰা ছোৱালী, নিজৰ নিজৰ ষ্টুডেণ্ট আৰু নিজৰ নিজৰ গাঁৱৰ নিজৰ নিজৰ অঞ্চলত তেনেকুৱা দায়িত্ব ল'ব লাগে। আৰু তেনেধৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাই আমিও বিভিন্ন ক'ভিড এৱেৰনেছৰ লগতে শিক্ষাৰ ক্ষেত্ৰত আমি এৱেৰনেছ, অনলাইনৰ যি মানে টিউটৰিয়েল এটা ব্যৱস্থা আৰু অফলাইনৰ ব্যৱস্থা, এইবিলাক আমি ব্যৱস্থা আমাৰ কৰ্মকৰ্তাবিলাক কৰি আছে। তেনেদৰে আজি সমাজখন ক'ভিড পেণ্ডামিকৰ মাজতো অৰ্থনৈতিকভাৱেও লৈ যাব লাগিব। ইয়াৰ কাৰণে বিভিন্ন এংগলৰ পৰা যেনেকৈ খেতি কৰা বতৰ আহিছে, তেনেকৈ আমি আমাৰ সমাজত কেনেকৈ খেতিৰ ক্ষেত্ৰত সাৱধান হৈ আৰু খেতি কৰাত আমি ৱৰ্ক কালচাৰটো লৈ যাব লাগিব এগ্ৰিকালচাৰ ছ'চাইটি হিচাপত। আৰু এনেকৈ অনাগত দিনত আমাৰ বিভিন্ন এণ্টি ছ'চিয়েল এলিমেণ্টছবিলাক ডাইভাৰ্ট কৰাৰ কাৰণে এনেকুৱা বিভিন্ন সমাজৰ যি এক্টিভিটিছ আছে সেইখিনি আমি আগবাঢ়ি লৈ যাব লাগিব। আৰু আজি সেইখিনি আমি অনুৰোধ কৰিম যে বিভিন্ন ছেকশ্যনৰ যিহেতু ছ'চাইটিত আমাৰ এই সাৱধানতাটো থাকে, ক'ভিডৰ সাৱধানতা আৰু লগতে এণ্টি ছ'চিয়েল এলিমেণ্টছৰ সাৱধানতা আৰু তাত প্ৰিভেণ্ট কৰাৰ কাৰণে যি ব্যৱস্থা সেইটো চবে যাতে জ্ঞাত কৰে। আৰু ইয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থা সদায় আমি এণ্টি ছ'চিয়েল এক্টিভিটিছৰ বিৰুদ্ধে আৰু বিভিন্ন সমাজত যি এটা আমাক সমাজ জুৰুলা কৰাৰ কাৰণে যি ব্যৱস্থা কিছুমান এক্টিভিটিছ হ'লে এইবিলাক আমি সদায় যুঁজি যাম আৰু আমি সমাজখনলৈ কাম কৰি যাম।